নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু বহু দিনৰ পাছত মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু বিভিন্ন কাৰণত ভিডিঅ' বনোৱা হোৱা নাছিলে আৰু এতিয়াৰ পৰা আকৌ আজি এটা নতুন ভিডিঅ' আপোনালোকক দিম বুলি ভাবিছোঁ আৰু আজি এডোখৰ ধুনীয়া ঠাইলৈ গৈ আছোঁ বিশেষ কাৰণত আৰু এই কাৰণে ওলাইছোঁ নতুন এডোখৰ ঠাই হয়তো আপোনালোকে চাই ভাল পাব গতিকে চাব আৰু মোৰ লগত মই অকলে ওলোৱা নাই দেখিছে নীলাক্ষী ওলাইছে হাই এটা দি দিয়া ভালকৈ আৰু ধুনীয়া লাগিছেনে ক'ব একদম পূৰা চশমা টচমা লৈ লৈছে দেখিছেনে হাতত পিন্ধি আছোনে এবাৰ চাই দিওঁ কেনেকুৱা দেখে ভাল লাগিছেনে কওক কমেণ্ট কৰি এটা জনাব আৰু গতিকে চাই থাকিব আপোনালোকে যাওঁ এতিয়া আমিও কি পাওঁ ধুনীয়াকৈ দেখাম আপোনালোকক আশা কৰিছোঁ আৰু এডোখৰ জামুগুৰি আৰু জামুগুৰি দলঙৰ পৰা এতিয়া আকৌ আৰম্ভ কৰিম আমাৰ যাত্ৰা আৰু ভিডিঅ'টো যোৱা সময়ত মই ধৰিব নোৱাৰিম মানে কেমেৰাটো নীলাক্ষী ধৰিব দেখিছে একদম চশমা টচমা পিন্ধি ৰেডি আৰু গতিকে চাই থাকিব আপোনালোকে শেষলৈকে মানে মই কেমেৰাটো মানে ধৰিব নোৱাৰোঁ বাইক চলাই গৈ থাকোঁতে গতিকে মানে নীলাক্ষীক ধৰিব দিছোঁ তাই মানে ভালকৈ দেখুৱাব পৰা নাই সেইকাৰণে তাইক অকণমান আৰু শিকাই আহি আছোঁ আৰু গতিকে চাওক যিখিনি দেখুৱাব দেখুৱাম আৰু আপোনালোক চাই থাকক আৰু আপোনালোকৰ ইয়াৰ সৌন্দৰ্য উপভোগ কৰকচোন চাওক কিমান ধুনীয়া আমাৰ লক্ষ্যস্থান পাবলৈ কিন্তু ইমান দূৰ নহয় বা এইটো ৰাস্তাই নাহিলেও আমি খুব সোনকালে পাই যাওঁ কিন্তু একমাত্ৰ আপোনালোকক এই ধুনীয়াবিলাক দেখুৱাম বুলি এইটো চাইডে আহিছোঁ আৰু চাওকচোন আপোনালোকে কিমান ধুনীয়া লাগিছে চাওক মানে অলপ দূৰ হৈ ফালে তথাপিতো আপোনালোকক দেখুৱাম বুলি আহিছোঁ চাওক ভিউটো চাওক কিমান ধুনীয়া লাগিছে চব পিনে বাগান অসমৰ বিখ্যাত অসমৰ গৌৰৱ মানে আৰু এখন চাহপাতৰ গাড়ী দেখিছে আপোনালোকে আমাৰ আগে গৈ আছে যিবোৰ চাহ আমি খাওঁ এয়া একদম ডাইৰেক্ট অৰিজিনেল চাহপাত আৰু এইখন দেখিছে গাড়ী পালোঁহি আমাৰ আৰু এইফালে আমি ঘূৰি দিম চিধা গ'লে মানে মেৰাপানী পাম আৰু এইফালে গ'লে আমাৰ চিধা গ'লে মেৰাপানী আৰু আজি বহুত দিন মানে বহুকেইটা বছৰৰ পাছত এইটো ৰাস্তাৰে আহিছোঁ আৰু ইয়াৰ যি সৌন্দৰ্য গতিকে আপোনালোকক অকণমান দেখুৱাবলৈ মই চেষ্টা কৰিম গতিকে আশা ৰাখিছোঁ আপোনালোকে খুব ধুনীয়াকৈ চাব আৰু মই দেখুৱাব বিচৰা এই অঞ্চলটোৰ এই গাঁওখন মানে মিৰি লোকসকল থাকে আৰু সেইকাৰণে মই জনাত এই ঠাইখিনি মিৰি গাঁও বুলি কোৱা হয় যথেষ্ট দীঘল তেওঁলোকৰ গাঁও জনসংখ্যাও যথেষ্ট আছে আৰু প্ৰত্যেক ঘৰ মানুহৰ লগতে মানে চাংঘৰ আছে নিজা তেওঁলোকৰে চাংঘৰত থাকে আৰু চাংঘৰৰ লগতে চাওক ধুনীয়াকৈ বাগান আছে প্ৰত্যেক ঘৰ মানুহৰ বাৰীতে মানে পাছফালে গাতে লাগি আছে ঘৰৰ চবৰ বাগান আৰু মানে খুব এটা ধুনীয়া পৰিৱেশ আপোনালোকে চাব পাৰে চাওক আৰু মই ক'ত আছোঁ আপোনালোকে চাওক সৌটো ঘৰ আৰু এইখন বাগান দেখিছে ধুনীয়াকৈ সৌটো ঘৰ এখন চাহৰ বাগান আৰু চাহৰ বাগান মানে ডাইৰেক্ট পাত দেখিছে নাই খেলি ডাইৰেক্ট পাত এইবোৰ একদম আৰু এনেকৈয়ে পাত ছিঙি আনি ডাইৰেক্ট গুচি যাব ফেক্টৰী আৰু ফেক্টৰীৰ পৰা ডাইৰেক্ট আহি যাব চাহপাত হয় মানে অলপ কিবা কিবি মিক্সিং আছে বহুত কিবা কিবি প্ৰচেছ আছে মানে তাৰ পাছতহে চাহটো ফাইনেল আমি চাহটো খাব পাৰোঁ আৰু দেখিছে প্ৰত্যেক ঘৰ মানুহৰ মানে সেই চোতালত কাষতে মানে বাৰীতে চাহ বাগান আছে আৰু মই এইফালে আছোঁ ধুনীয়াকৈ দেখিছে কালি আহিছিলোঁ আৰু আজি হৈছে দ্বিতীয়টো দিন মানে কালি আহি এনেকুৱা হ'ল কথাটো আইতাৰ গা বেয়া কাৰণে আমি খবৰ ল'বলৈ আহিছিলোঁ আৰু খবৰ ল'বলৈ আহি মানে উভতি গৈ আকৌ ঘৰ পাইছিলোঁগৈ তাৰপাছত আকৌ শুনা পালোঁ বোলে আইতা মানে ঢুকাল আৰু সেইকাৰণে আকৌ আহিবলগীয়া হ'ল আজি আকৌ মাক লৈ ৰাতিপুৱাই আহিলোঁ আৰু আহি এতিয়া মই মানে কালি যিটো জোচত মানে ভিডিঅ'টো বনাবলৈ দেখুৱাবলৈ আপোনালোকক বিচাৰিছিলোঁ মন আছিলে কিন্তু সেইমতে দেখাব নোৱাৰিলোঁ আৰু সেয়েহে আজিহে ভিডিঅ'টো মানে শেষ কৰিব লৈছোঁ মই আৰু ধুনীয়া পৰিৱেশটো খুব ধুনীয়া আৰু বেয়াও লাগিছে আইতা গুচি গৈছে তেখেতৰ
আত্মাই চিৰশান্তি লাভ কৰক, গোটেই থাকক লাগিলে খুব সুন্দৰকৈ থাকক, তাকে বিচাৰিছোঁ। আৰু এতিয়া মানে চবৰ ঘৰবোৰ ওচৰ এইটো এটা দেখিছে আমাৰ মানে জেঠাই ল'ৰা, এইটো এটা ঘৰ ইয়াতে আছে আৰু এই কাষতে এইটো আমাৰ দাদাৰ ঘৰলৈ আহিছোঁ আৰু এটা ঘৰ আছে কাষতে, মানে চব একদম লগালগি খুব ধুনীয়া আৰু দেখিছে। আৰু আমাৰ বাৰীত যেনেকৈ শাক পাচলি কিবাকিবি থাকে, ইয়াত মানে ধুনীয়াকৈ দেখিছে বাগান, চবৰ বাৰীতে বাগান, ঘৰৰ কাষতে বাগান একদম, আৰু ভাল লাগে। আৰু খুব এটা মানে ধুনীয়া, খুব মই কিন্তু বহুত বেছি ভাল পাওঁ মানে, দেখিছে বাগান কিমান ধুনীয়া। আৰু কিজন আহি আছে, আহিলোঁ নবৌহঁতৰ পিছফালে আৰু ধুনীয়াকৈ ইফালেও চাওক বাগান ধুনীয়াকৈ চবফালে মানে বাগান। আৰু ইয়াতে লেট্ৰিনৰ গাঁত খান্দিছে নতুনকৈ, লেট্ৰিন বাথৰুম বনাবৰ কাৰণে, আৰু চব বাগান মানে খুব ধুনীয়া লাগিছে। ওপৰলৈ গছবোৰ, এখন স্কুল এখন আছে, স্কুলৰ পৰিৱেশটো অকণমান দেখাইছোঁ আপোনালোক চাব, একদম চাফ চিকুণ মানে একো এটা পৰি থকা নাই কিন্তু দেই, এইটো ক'ব লাগিব। চাওক এইবোৰ খৰি কাটি ৰাখিছে ভাত শাক বনাবৰ কাৰণে, আৰু দেখিছে চৰকাৰী স্কুল যিহেতু গম পায়। এখন জুলনিত উঠিম এতিয়া চাওক। আৰু আমি এতিয়া জুলনিত বহি ভিডিঅ' চাইছোঁ চাওক, মানে মোৰেই ভিডিঅ' চাই আছোঁ, ই চাই আছে বুলি মোক দেখাই নাই হ'লে চাই আছেহি। আৰু আমি এইফালে পূৰা একদম জুলনিত, ভাল লাগিছে জুলনিত উঠি, ভাল লাগিছে বঢ়িয়া। তেনেকৈ জুলনিতে ওলমি আছোঁ আমি, অকণমান মন যায় সেই তাহানিৰ দিনবোৰলৈ ঘূৰি যাবলৈ। আৰু ইয়াতে এইকেইদিন থাকিম আৰু হয়তো ভিডিঅ' বনাম, ইয়াৰে কিছুমান মানে এই ঠাই দেখুৱাম মই, গতিকে চাব আপোনালোকে, যদি ভাল লাগে চাই থাকিব আৰু। চাওক পৰিৱেশটো কিমান ধুনীয়া, এই ভাঙিব নেকি নাভাগে। আৰু চাওক ধুনীয়া পৰিৱেশৰ মাজত একদম সেইফালে এজনী কুলিয়ে চিঞৰি আছে, কুলি নে কিচৰ নাজানো আৰু, শুনিছে নিশ্চয়। একদম মজা, ভাল লাগি যায় একদম।